নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? মোৰ ভালেই। আজি আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' লৈ আহিছোঁ মোৰ ছাগলীকেইটাৰ ওপৰত। ফাৰ্মিং ছেক্টৰটো মোৰ সৰুৰ পৰাই প্ৰিয়। মই সৰুৰ পৰাই ভাবি আহিছিলোঁ যে মই বিজনেছ কৰোঁ বা চাকৰি কৰোঁ, যিয়ে নকৰোঁ কিয় মই এখন ফাৰ্ম অন্ততঃ লগত মই ৰাখিমেই। আৰু ভাবামতেই মই বেলেগ বেলেগ ঠাইৰ পৰা ছাগলী বিচাৰি আনি 2023 চনৰ পৰা ফাৰ্মখন সৰুকৈ হ'লেও আৰম্ভ কৰি দিলোঁ। প্ৰথমতে মই এসোপা ছাগলী অনা নাছিলোঁ, কাৰণ অভিজ্ঞতা নাথাকিলে মই বিপদত পৰাৰ সম্ভাৱনা থাকে। গতিকে 3জনী পাঠী আৰু এটা পাঠা ছাগলীৰে মই ফাৰ্মখন প্ৰথম ষ্টাৰ্ট কৰিলোঁ। এইজনী বহাগী। বহাগ বিহুৰ দিনাখন তাইক আনিছিলোঁ, গতিকে তাইৰ নাম মই বহাগী ৰাখিলোঁ। 24 চনৰ ডিচেম্বৰত বহাগীৰ প্ৰথমটো পোৱালি হ'ল। ইয়াৰ নাম হৈছে কলু। ই কলাৰ কাৰণে কলু ৰাখিলোঁ। কলু পাঠা ছাগলীয়ে আছিলে। তাৰ বয়স যেতিয়া 1.5 মাহ হ'ল, তাৰপিছত তাক খাচী কৰি আনিলোঁ আৰু সেইটো বিজনেছ পাৰপাছতে কৰা গ'ল। 15 দিনমানৰ আগতে বহাগীৰ দ্বিতীয়বাৰৰ কাৰণে আকৌ পোৱালি জন্ম হ'ল। পোৱালি জন্ম পাইছিলে 3টা, কিন্তু তাৰে এটা মই বচাব নোৱাৰিলোঁ। মাকে 3টা পোৱালিৰ এটা কোনো কাৰণতে গাখীৰ খাব দিয়া নাছিল জানে। মোৰ ইমান বেয়া লাগিছিল। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু বচাবগৈ নোৱাৰিলোঁ। ময়ো নতুন শিকাৰো, মোৰো পোৱালিটোক কেয়াৰ লোৱাত ক'ৰবাত হয়তো ভুল হৈ গ'ল, গতিকে পোৱালিটোক মই বচাব নোৱাৰিলোঁ। বাকী 2টা পোৱালিৰ স্বাস্থ্য ঠিকেই আছে। মাইকী পোৱালিজনীৰ নাম হৈছে পখিলা আৰু মতাটোৰ নাম কালু। এইৰ নাম হৈছে ৰাণী। ৰাণীৰো এটাই পোৱালি। ৰাণী হৈছে বিটেল ক্ৰছ, আৰু ৰাণীৰ পোৱালিটো এইটো ওপৰত বহি আছে বগাকৈ। তাই বগা কাৰণে তাইৰ নাম বগলী থলোঁ। এইৰ নাম হৈছে মইনা। মইনা বহুত মৰম লগা আৰু বিৰাটেই দুষ্ট। এইৰো এটাই পোৱালি। এই পোৱালিটোৰ নাম হৈছে কালি। এইজনী চাওক, এই খুব চটফটীয়া আৰু এইৰ স্বাস্থ্য পাতি বিৰাটেই ভাল। আৰু এইটো হৈছে আমাৰ সকলোৰে মৰমৰ গপ্পৰ। গপ্পৰ মানে গপ্পৰেই। প্ৰথমতে ইয়াক যেতিয়া আনিছিলোঁ তেতিয়া ই বহুত ক্ষীণমিন আৰু দুৰ্বল আছিলে। পিছত ভালদৰে ট্ৰিটমেণ্ট কৰালোঁ, ভালদৰে খোৱা বোৱাৰ যতন ল'লোঁ। যতন লোৱাৰ পিছত সি লাহে লাহে এনেকৈ শকত আৱত আৰু ওখ ডাঙৰ হৈ আহিলে। গপ্পৰেই মোৰ ফাৰ্মখনৰ মেইন ব্ৰিডাৰ। ইয়াক আমি খুব মৰম কৰোঁ। ই খুব শান্ত আৰু খুব মৰম লগা আৰু খুব বুদ্ধিয়ক। এনেই গপ্পৰ শান্ত, কিন্তু তাৰ যদি খং উঠে নহয়, তেনেহ'লে মোকো নেৰে, মোকো কামুৰি দিয়ে। সি কাকো চিনি নাপায় তেতিয়া। বেলেগ ঠাইতো মোৰ ফাৰ্ম এখন আছে। সেইখন সম্পূৰ্ণ দেশী ছাগলীৰ ফাৰ্ম। তাতে ক্ৰছ বা এনেকুৱা বিটেল বা একো ছাগলী নাই। তাত সম্পূৰ্ণ থলুৱা ছাগলী আছে আৰু তাত বেলেগ লোকে চোৱা চিতা কৰে। বাকী গুৱাহাটীত থকা ফাৰ্মখন মই নিজেই চলাওঁ, নিজেই চোৱা চিতা কৰোঁ। অহৰহ ইহঁতৰ লগত মই নিজেই লাগি থাকোঁ। ফাৰ্ম এখন আৰম্ভ কৰাটো বহুত কষ্টকৰ কথা, কাৰণ মেণ্টেল প্ৰিপাৰেশ্যনটো বহুত ডাঙৰ কথা। লাইভ বিজনেছবিলাকৰ কথা আপোনালোকে ভালকৈ জানে। লাইভ বিজনেছত বহুত ৰিস্ক আছে। ইহঁতৰ স্বাস্থ্য সম্পৰ্কত বহুতখিনি কথা জানিব লগা হয়, বহুতখিনি ষ্টাডি কৰিব লগা হয় আৰু বহুতখিনি সময় দিব লগা হয়। আপুনি ক'লৈকো যাব নোৱাৰা হৈ যায়, ঘৰতে থাকিব লগা হয়, তাহাঁতৰ লগত সময় দিব লগা হয়। ছাগলী পালনৰ লগত যিয়ে ফাৰ্মিঙৰ লগত যিয়ে জড়িত আছে, যিয়ে ফাৰ্মিং কৰি আছে, যিয়ে নিজে লাগি আছে, তেওঁলোকে ভালদৰে জানে যে এই কামবিলাক কিমান কষ্টকৰ। অৱশ্যে মই এইটো ব্যৱসায় হিচাপত কৈছোঁ, গতিকে মই এইখিনি সময় দিবই লাগিব। মই নিজৰ ব্যৱসায়ত মই নিজে সময় নিদিলে কোনে দিব। সৰুকৈ এইখনেই মোৰ ফাৰ্মখন। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল জনাব, কমেণ্ট কৰিব। নতুন নতুন ভিডিঅ' আকৌ লৈ আহিম আপোনালোকৰ কাৰণে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, কুশলে মংগলে থাকক। ধন্যবাদ।